ওম গুৰুদেৱ্যই নমঃ। আগৰ ভিডিঅ'টোত আমি আলোচনা কৰিছিলোঁ যে পূৰ্বৰ জন্মৰ কৰ্মৰ দ্বাৰা যি প্ৰাৰব্ধ নিৰ্মাণ হয় সেই প্ৰাৰব্ধই আমাৰ আজিৰ ভাগ্যখন নিৰ্মাণ কৰিছে। কিন্তু কেনেকৈ কৰিছে, কোনখিনি কৰ্মৰ কাৰণে আমি কোনখিনি বস্তু লাভ কৰিছোঁ বা প্ৰাপ্তিয়ে হৈছে বা ভুগিছোঁ, আমাৰ কোনখিনি কৰ্মৰ পৰা হৈছে, কেনেকৈ হৈছে, আজি সেই বিষয়ে আমি আলোচনা কৰিব লৈছোঁ। যদি আমি ধনৰ ক্ষেত্ৰত কওঁ, যদি আজি আপোনাৰ ধনৰ নাটনি, ধনৰ কাৰণে আপুনি হাবাথুৰি খাব লগা হৈছে, তেনেহ'লে জানিব আগৰ জন্মত আপোনাৰ ধন আছিলে, কিন্তু সেই ধনৰ আপুনি সৎপ্ৰয়োগ কৰা নাছিলে। ধৰি লওক আপুনি বহুত ধনী আছিলে, সেই টকাখিনি আপুনি নিজে চলিছিলে আৰু লগতে অপব্যৱহাৰ কৰিছিলে, নকৰিবলগীয়া কামত সেই টকাৰ ব্যৱহাৰ কৰিছিলে। যেতিয়া আমি এটা বস্তুৰ আদৰ নকৰোঁ, তেতিয়াহ'লে সেই বস্তুটো আমাৰ ওচৰত কেতিয়াও নাথাকে। এইটো আমি নিজে ব্ৰহ্মাণ্ডক ইংগিত দিওঁ, ব্ৰহ্মাণ্ডক আমি আচলতে ইংগিত দিওঁ যে আমি কি বিচাৰোঁ। যেতিয়া আপুনি ধনৰ অপব্যৱহাৰ কৰি দেখুৱাব, তেতিয়াহ'লে আপোনাৰ এইটো খাটাং হ'ব ব্ৰহ্মাণ্ডৰ ফালৰ পৰা যে আপোনাক ধনৰ প্ৰয়োজন নাই। তেতিয়া ব্ৰহ্মাণ্ডই সেইটোৱে বুজি পাব যে এইজন ব্যক্তিক ধনৰ প্ৰয়োজন নাই বা তেখেতে ইমান ধনক গুৰুত্ব নিদিয়ে। যদি গুৰুত্ব দিয়ে, ভাল পালে হ'লে, তেনেহ'লে তাক উচিত ব্যৱহাৰ কৰিলে হ'লে আৰু আনৰ ভাল কামত লগালে হ'লে। আৰু ধন এটা ইমানেই শক্তিশালী বস্তু, সি আপোনাৰ প্ৰায় বহুখিনি সুখ কিনিব পাৰে। গতিকে আপুনি আনৰো বহুত উপকাৰ কৰিব পাৰে ধনৰ মাধ্যমেৰে। যদি আপুনি সেইটো কাম নকৰে, ধনৰ উচিত ব্যৱহাৰ নকৰে, তেনেহ'লে এই জন্মত আপোনাৰ ধনৰ নাটনি হ'ব। আৰু লগতে আপুনি যদি শাৰীৰিকভাৱে বহুত সক্ষম আছিলে, আপোনাৰ শাৰীৰিক ক্ষমতা বহুত, আপোনাৰ গাটো সুস্থ সবল, কিন্তু আপুনি সেই দেহটোৰে সৈতে আপুনি ভাল কামত লগোৱা নাছিলে আপোনাৰ শাৰীৰিক শক্তিক। আপোনাৰ শাৰীৰিক শক্তি লগতে থাকিলে, লগতে গুচি আহিলে। যদি আপুনি প্ৰকৃতিৰ কাৰণে হ'লেও যদি এজোপা গছ ৰোপণ কৰিলে হ'লে, হাত দুখন দিছে, ভৰি দুখন দিছে, তাৰপাছতো যদি আপুনি এজোপা গছো নোৰুলে, চাওক, গছ এজোপা ৰোৱা বুলি কওঁতে তাৰ পৰা যিখিনি অক্সিজেন প্ৰডিউচ হয়, সেই অক্সিজেনখিনি অকল আপোনাৰ বাৰীখনতে সীমাবদ্ধ হৈ নাথাকে বা অকল আপোনাক বা আপোনাৰ পৰিয়ালটোৱে নাপায়, গোটেই পৰিৱেশতে বিয়পি পৰিব আৰু বহুতো জীৱই পাব। গতিকে সেইটো এটা বহুতেই ভাল কাম। যদি আপোনাৰ হাত ভৰি কুশলে থকাৰ পাছতো আপুনি এটা সমাজৰ কাৰণে বা আনৰ কাৰণে ভাল হোৱা কাম একোৱে নকৰিলে, আপোনাৰ দেহটো প্ৰয়োগ কৰা, শ্ৰম প্ৰয়োগ কৰা কাম একো নকৰিলে, তেনেহ'লে আপুনি পিছৰ জীৱনত আপোনাৰ শৰীৰটো তাৰ কাৰণে সক্ষম নহ'ব। শৰীৰটোৰ কথা কওঁতেই কওঁ যে যদি আপুনি আপোনাৰ দৃষ্টিৰে, কিছুমান মানুহে এতিয়া দৃষ্টিহীন চাব, যদি আপুনি দৃষ্টিৰ অপব্যৱহাৰ কৰিলে, অপব্যৱহাৰ মানে কি, কিছুমান মানুহে মানুহক বহুত বেয়া দৃষ্টিৰে চাই, চাবচোন। কিছুমান মই দেখিছোঁ, মানে এতিয়া নাৰী পুৰুষ বুলি ভিন্নতা নকৰোঁ, নাৰীও থাকে পুৰুষো থাকে। মইতো পুৰুষ দেখিছোঁ, দুই এজন পুৰুষ এনেকুৱা দেখিছোঁ, মানে চকুৰে যেন চাই পিনি মানুহক, নাৰীক চকুৰে যেন চাই পিনি একদম বলাৎকাৰ কৰি দিব, গাত যেন সোমাই যাব, তেনেকুৱা নিচিনা দৃষ্টি থাকে কিছুমান পুৰুষৰ। গতিকে তেনেকুৱা দৃষ্টি থকাৰ পিছত পিছৰ জন্মটোত ক'ত ভাল দৃষ্টি পাব, দৃষ্টি নাপায়। আৰু তেওঁ যে এইটো হয়, যদি আপুনি কোনোবাই কিবা কাম কৰি থাকোঁতে দেখিছিলে, আপুনি সাক্ষী হৈছিলে আৰু আপুনি পাছত সাক্ষী নিদিলে, আপুনি কৈ দিয়া হ'লে, আপুনি চকুৰে যিটো নেকি দেখিছে, আপুনি কৈ দিয়া হ'লে কোনোবাই হয়তো শান্তি পালে হ'লে বা কোনোবাই হয়তো ন্যায় পালে হ'লে, কিন্তু আপুনি সেইটো নকৰিলে। গতিকে আপুনি দৃষ্টিৰ সঠিক ব্যৱহাৰ নকৰিলে, নকৰাৰ কাৰণে এইটো জন্মত আপুনি দৃষ্টিহীন হ'ব। ঠিক তেনেকৈ কাৰোবাৰ যদি হাত নাইকিয়া, তেনেহ'লে সি হয়তো হাতৰ অপপ্ৰয়োগ কৰিছে, কাৰোবাক হয়তো কথাই কথাই হাত উঠাই দিয়া, এনেকুৱা ধৰণৰ স্বভাৱ কিছুমান থাকে নহয় মানুহৰ। যদি তেনেকুৱা নিচিনা কৰে, তেনেহ'লে পাছৰ জন্মতো তাৰ হাত নাথাকিব। কিছুমানৰ দেখিব ভৰিৰে সৈতে গুৰিওৱা স্বভাৱ থাকে, য'তে ত'তে বেৰে হওক, মানে দৰ্জাই হওক গুৰিয়াব, পাৰিলে মানুহকো গুৰিয়াব আৰু মানুহক নিজৰ ভৰিৰ তলত ৰাখিব খোজে, তেনেকুৱা মানুহক ভৰিয়ে নাথাকিব পিছৰ জন্মত। ঠিক তেনেকুৱা নিচিনা কথা। যিটো বস্তুৰ আপুনি অপপ্ৰয়োগ কৰে, যিটো বস্তুৰ আপুনি আদৰ নকৰে, সেই বস্তুটো আপোনাৰ ওচৰত কেতিয়াও নাথাকে। সেইটোৱে ব্ৰহ্মাণ্ডৰ নিয়ম। গতিকে আপুনি যিখিনি বস্তুৰ ব্যৱহাৰ, মানে সঠিক ব্যৱহাৰ কৰা নাছিলে, সেই বস্তুখিনি হয়তো আজি আপোনাৰ ওচৰত অভাৱ আছে। পুৰুষেই হওক, নাৰীয়ে হওক, যদি বলপ্ৰয়োগভাৱে যদি মানে সম্বন্ধ স্থাপন কৰে, মানে বিপৰীত প্ৰাৰ্থীজনৰ ওপৰত যদি বলপূৰ্বকভাৱে সম্বন্ধ স্থাপন কৰিব বিচাৰে বা কৰে, বা বহুতজনৰ সৈতে কৰে, তেনেহ'লে পাছৰ জন্মটোত তেওঁ
সেই যে ক্ষমতাটো সেই ক্ষমতাটো তেখেতৰ নাথাকিব ভগৱানে সেইটো তেওঁৰ পৰা লৈ ল'ব কাৰণ সেইটো কাৰণে দিয়া নাছিলে এইটো এটা সৃষ্টিৰ কাৰণে দিছে সৃষ্টি ৰক্ষা হ'বৰ কাৰণে দিছে ট্ৰিটমেণ্ট লৈ থাকে যে শাৰীৰিকভাৱে মানে সম্পৰ্ক স্থাপন কৰিব নোৱাৰে অক্ষম এইবিলাক কিহৰ কাৰণে হয় এইবোৰ এনেকুৱা ধৰণৰ কাৰণেই হয় গতিকে যিটো বস্তু আপুনি সঠিক প্ৰয়োগ নকৰিব সেই বস্তুটো আপুনি পাছৰ জন্মত অভাৱ অনুভৱ কৰিব আপোনাৰ জীৱনত সেইটোৱে নাইকিয়া হ'ব গতিকে আজি আপোনাৰ ওচৰত যি আছে তাৰ মূল্য দিয়ক তাক আদৰ দিয়ক সন্মান কৰক গতিকে সেই বস্তুটো তেতিয়া আপোনাৰ ওচৰত অক্ষুণ্ণ হৈ থাকিব আৰু পাছৰ জন্মতো আপুনি যদি আপোনাৰ জন্ম হয় পাছত তেনেহ'লে সেইজন আপুনি বস্তুটো কেতিয়াও অভাৱ অনুভৱ নকৰে সঠিক আৰু শুদ্ধ প্ৰয়োগ কৰক বন্ধুসকল আজিলৈ আহিছোঁ আৰু পৰমাত্মাৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে আপোনাৰ সকলো সৎ মনোবাঞ্ছা সৎ ইচ্ছা পূৰ্ণ হওক আপুনি কুশলে মংগলে থাকক আপোনাৰ ভালতকৈও ভাল হওক এইটো মই এইকাৰণে কৈছোঁ যে এনেকুৱা নহয় যে এইটো কৈ পেলাই মই অকল আপোনাৰ কাৰণে কৈছোঁ এইটো মই মোৰ কাৰণে কৈছোঁ কাৰণ ব্ৰহ্মাণ্ডৰ এইটো নিয়ম যিটো নেকি মই আনৰ কাৰণে বিচাৰোঁ সেইটো ব্ৰহ্মাণ্ডক মেছেজ দিয়া হয় যে সেইটো মই মোৰ কাৰণে বিচাৰোঁ তেতিয়া ব্ৰহ্মাণ্ডই বুজি পায় জানে যে ব্ৰহ্মাণ্ডই চাওক ভাষা বুজি নাপায় ভাৱ বুজি পায় যেতিয়া মই আপোনাৰ কাৰণে ভাল কামনা কৰোঁ ভাল চিন্তা কৰোঁ তেতিয়াহ'লে এইটো নিশ্চিত হয় যে এইজন মানুহে তাৰমানে ভাল হোৱাটো ভাল পায় গতিকে তেওঁক ভাল দিব লাগিব গতিকে তেনেকেই নিৰ্ধাৰণ হয় তেনেকৈ আমাৰ প্ৰতি ভাল মানে উৰ্জাবিলাক আমাৰ প্ৰতি এট্ৰেক্ট হয় আৰু আমাৰ জীৱনলৈ নানানটা সুবিধা সুযোগ আমাৰ জীৱনত আহিবলৈ ধৰে গতিকে বন্ধুসকল মই এইটো এটা ছিৰিজ আৰম্ভ কৰিছোঁ যাৰ দ্বাৰা নেকি আপুনি আপোনাৰ জীৱনটোত বহুতো সলনি সুপৰিৱৰ্তন আনিব পাৰিব যদি আপুনি বিচাৰে মোৰ সৈতে জড়িত হৈ থাকিবৰ কাৰণে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক যাতে আহিবলগীয়া ভিডিঅ'সমূহতো আপোনাৰ মোৰ দেখা দেখি পুনৰবাৰ হয় তেতিয়া সদায় নিজৰ যত্ন ল'ব আজিলৈ আহিছোঁ অনুমতি দিব সৰ্বম শিৱম